নিৰ্বাচনী ভোট গণনাৰ বাবে সাজু দৰং জিলা প্ৰশাসন। জিলাখনৰ মংগলদৈ চিপাঝাৰ আৰু দলগাঁৱৰ বিধানসভা সমষ্টিৰ ভোট গণনা অনুষ্ঠিত হ'ব মংগলদৈ মহাবিদ্যালয়ত। দৰং জিলাৰ মুঠ ভোটাৰ হৈছে 7,21,520 গৰাকী, পুৰুষ ভোটাৰ 3,65,638 গৰাকী আৰু মহিলা ভোটাৰ হৈছে 3,55,866 গৰাকী। আনহাতে জিলাখনৰ মুঠ ভোট গ্ৰহণ কেন্দ্ৰ হৈছে 907টা। এই লৈ জিলা আয়ুক্ত তথা জিলা ৰিটাৰ্নিং বিষয়া আয়ুষী জৈনে নিজে তদাৰক কৰিছে। 3 তৰপীয়া নিৰাপত্তা ব্যৱস্থা কৰা হৈছে ভোট গণনা কক্ষত। আপোনালোকে চাই আছে নিউজ ৰিপোৰ্ট নিউজ টিভি। মতে প্ৰত্যেক কাউণ্টিং হলত 14টা টেবল থাকিব লাগে, 14টা টেবল থাকিব লাগে। চ' সেই 3টা LAC কাউণ্টিং হলত 14টা টেবল আছে আৰু ইয়াৰ লগতে পোষ্টেল বেলেটৰ কাৰণে আমি বেলেগে কাউণ্টিং টেবল ঠিক কৰিছোঁ। তাত আপোনাৰ চিপাঝাৰ আৰু দলগাঁৱৰ কাৰণে 3টা থাকিব আৰু মংগলদৈৰ কাৰণে 4টা থাকিব। চ' আমাৰ গাইডলাইনছৰ মতে তেওঁলোকে বহুত বেছি বস্তু আনিব নোৱাৰে। তেওঁলোকে মানে যদি আমি পজিটিভ লিষ্টটো চাওঁ, তেওঁলোকে এটা নোটপেড আনিব পাৰে, পেন পেঞ্চিল আনিব পাৰে, কাগজ আনিব পাৰে আৰু লগতে আপোনাৰ 17C মানে কপি যি মানে কাউণ্টিং দিনাত মানে ভোটিং চেণ্টাৰত দিয়া হৈছিলে তেওঁলোকৰ এজেণ্টবিলাকক, সেইটো আনিব পাৰে। মানে আমাৰ 3 লেয়াৰ কৰ্ডনিং থাকিব। আমাৰ প্ৰথম লেয়াৰ আৰম্ভ হ'ব মেইন গেটৰ পৰা। মেইন গেটত আমাৰ মানে 4জন আমি মেজিষ্ট্ৰেট ডিটেইল কৰিছোঁ LAC ৱাইজ। সেই 4জন মেজিষ্ট্ৰেট থাকিব। ইয়াৰ লগতে আমি LAC ৱাইজ আপোনাৰ কাউণ্টিং ষ্টাফ আৰু কাউণ্টিং এজেণ্টৰ কাৰণে বেলেগ 3টা টেবল ৰাখিছোঁ। তাত আমাৰ মানুহ থাকিব, তেওঁলোকৰ হাতত লিষ্ট থাকিব আৰু ID কাৰ্ডৰ মডেল থাকিব। লিষ্টত নাম যদি থাকে আৰু ID কাৰ্ড যদি মানুহৰ ওচৰত থাকে, তেতিয়া তাৰ পৰা তেওঁলোকে মেইন গেটৰ যোগেদি সোমাব পাৰিব। তাৰপাছত আমাৰ সেকেন্ড লেয়াৰ থাকিব। আমাৰ যি বিল্ডিঙত ষ্ট্ৰং ৰুম আৰু কাউণ্টিং হল আছে, তাৰ মানে বাহিৰত আমি এটা বাউণ্ডাৰী ৱাল ক্ৰিয়েট কৰিছোঁ। দেট ইজ আৰ লেয়াৰ 2। তাত আমাৰ তেনেকৈ মানে DFMD বিলাক থাকিব, আমাৰ 6টা DFMD থাকিব আৰু তাতে আকৌ মানে যেনেকৈ আমাৰ লেয়াৰ 1ত টেবলছ আছিলে য'ত দুজন মানুহ বহি আছিলে, তেনেকৈ মানে আপোনাৰ মানুহ বহিব আৰু আপোনাৰ লিষ্টৰ মতে তেওঁলোকে এণ্ট্ৰিটো দিব। চ' দেট আমাৰ কোনো আনঅথৰাইজ মানুহ ভিতৰত সোমাই যাব নোৱাৰে। আৰু আমাৰ একেবাৰে ইনাৰমোষ্ট লেয়াৰ থাকিব আপোনাৰ কাউণ্টিং হলৰে একেবাৰে বাহিৰত। চ' আমাৰ কাউণ্টিং হলত যিমানখিনি এণ্ট্ৰি পইণ্ট আছে, বিট ফৰ কাউণ্টিং ষ্টাফ বা আপোনাৰ কাউণ্টিং এজেণ্টছ, তো প্ৰত্যেক এণ্ট্ৰি পইণ্টত আমাৰ এটা টেবলত দুজন মানুহ বহিব। তেওঁলোকে আকৌ এবাৰি চাব, থাৰ্ড টাইম তেওঁলোকে চেক কৰিব কি ভিতৰত মানে কোনো আনঅথৰাইজ মানুহ সোমাব নোৱাৰে বা বেলেগ LACৰ মানুহ মানে বেলেগ LACত সোমাব নোৱাৰে। থেংক ইউ।